মোৰ নাম শ্ৰী অন্নজ্যোতি শইকীয়া। মই বুদ্ধিডুম জাতীয় বিদ্যালয় অংকুৰ শ্ৰেণীত পঢ়োঁ। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম এটা প্ৰেমৰ পদ্য। কবি নৱকান্ত বৰুৱা। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে উধতি? সেমেকা পোহৰে সুঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গুণ মনত পৰেনে উধতি? জোনাকে ডাৱৰে বৰমে বিষাদে নুপুতা কবিতা। আমাৰ মাজত থকা সপোনৰ অতনো বাধা মনত পৰেনে উধতি? দুবৰি বনত নুকুদাই মানুহ, চুলিৰ মেঘত লাহি আঙুলি বহুতো জোন। দুৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা বৰফতো খিজাকি শান্তি। উৰুন্ধতি বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পখী এটি মাথো নসমায়হি। বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনি ভিৰৰ বাটতো সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে উধতি? বাৰিষাৰ ৰাতি মনত পৰেনে